উৎসাহিত আৰু কি আছে এম এল এ হ'বলৈ ওলাইছোতো উৎসাহটো থাকিবই লাগিব আৰু ৰাইজৰ উৎসাহটো চাই আৰু বেছি মই মানে ভাল পাইছোঁ সব জাগাতে আজি আমি যিমান মিটিং কৰিছোঁ তাত বহুত ভাল সবৰ আৰু যিখিনি আহিছে হাঁহি মুখে আছে সবে প্ৰচাৰটোতো কেনেধৰণৰ নহয় প্ৰচাৰ কৰিবই লাগে নিৰ্বাচনত যোনিয়ে থিয়ে নহওক আমাৰ পাৰ্টি আছে গতিকে পাৰ্টিয়ে বিভিন্ন জাগাত প্ৰচাৰৰ কাৰ্যসূচী লৈছে আৰু সেইমতে মই প্ৰাৰ্থী হিচাপে ৰাইজে বিচাৰে এইবিলাকত মই এটেণ্ড কৰি আছোঁ কিন্তু খুবেই ভাল সবতে ৰেছপন্স ভাল আপোনালোকেও দেখি আছে ৰাইজে বহুত উৎসাহিত এইবাৰ এই নিৰ্বাচনত NDA ভোট দিবলৈ সবে উৎসাহিত কাৰণ NDA চৰকাৰে বহুত কৰিছে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া BTCৰ দায়িত্ব লোৱাৰ পিছৰে পৰা বহুত কাম কৰিছে নিবনুৱা ল'ৰা ছোৱালীক মানে আপোনাৰ আৰ্থিক সাহায্য দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ ধৰ্ম স্থানবিলাকত তেওঁ পুঁজি দিছে সেল্ফ হেল্প গ্ৰুপক পুঁজি দিছে আৰু নতুন নতুন আঁচনিবিলাক তেওঁ ৰূপায়ণ কৰিছে আৰু 1000 কোটি টকা অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা তেখেতে আনি ফালে এতিয়া নতুনকৈ বিভিন্ন ৰাস্তা দলং কৰাৰ কাৰণে ব্যৱস্থা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন আন্তঃগাঁথনি কলেজ স্কুল ইউনিভাৰ্চিটি মেডিকেল কলেজ মানে আপোনাৰ IIM এইমছ সেইবিলাক কৰাৰ বাদেও তেখেতে অসমত প্ৰত্যেকজন পৰিবাৰে যাতে লগনে থাকিব নালাগে তাৰ কাৰণে ৰেচনৰ ব্যৱস্থা তাত ভালদৰে দালি চেনি আপোনাৰ নিমখ তাৰপিছত আজি তেল আৰু মানে চাহপাতো দিব বিচাৰিছে ইয়াৰ বাদেও আজি অৰুণোদয় 1250কৈ দি আছে আৰু তাৰপিছত আজি 3000 লৈকে এইটো বঢ়াব বিচাৰিছে আজি নিবনুৱা যুৱকবিলাকৰ কাৰণে যেটো আত্মনিৰ্ভৰ অসম আঁচনি আছিলে 2 লাখৰ পৰা এতিয়া 5 লাখ টকালৈকে বঢ়াই দিছে আৰু যেটোৰ দ্বাৰা অসমৰ যুৱক যুৱতীবিলাকে চাকৰি নহলিও এই 5 লাখ টকাই দি তেওঁলোকে বেপাৰ বাণিজ্য কৰি ভালদৰে নিজৰ জীৱনটো গঢ় দিব পাৰিব গতিকে সেইবোৰ ব্যক্তিগত জীৱনত সবকে মানে আপোনাৰ মানে কি কয় টাচ কৰিছে সবৰ হাৰ্টটো টাচ কৰিছে গতিকে হিচাপে সবে উৎসুক তেনেকুৱা মুখ্যমন্ত্ৰী লাগে তেনেকুৱা চৰকাৰে লাগে গতিকে আমাৰ নিৰ্বাচন প্ৰচাৰত মানে এডভান্সকৈ ৰাইজে আমাক ৰৈ আছে আমি বিচাৰিব লগা হোৱা নাই গতিকে এই নিৰ্বাচন অকল NDAৰ কাৰণে গতিকে NDA প্ৰাৰ্থী হিচাপে মই ভাবোঁ মোৰ কৰিবলগীয়া একো নাই ৰাইজে NDA চৰকাৰ কৰিব লাগে তাৰ কাৰণে সবে মানে বিপুল ভোটত মানে এই তামোলপুৰ সমষ্টিত মোক জয়যুক্ত কৰিব আপুনি উৎসাহিত আৰু কি আছে MLA হ'বলৈ ওলাইছোতো উৎসাহটো থাকিবই লাগিব আৰু ৰাইজৰ উৎসাহটো চাই আৰু বেছি মই মানে ভাল পাইছোঁ সব জাগাতে আজি আমি যিমান মিটিং কৰিছোঁ তাত বহুত ভাল সবৰ আৰু যিখিনি আহিছে হাঁহি মুখে আছে সবে ভাল মাত্ৰ 9 তাৰিখটো ৰখি আছে সবে যাতে একদমবাৰে পদম ফুলত ভোট দি পদম কৰিব পাৰে আজিৰ পৰিস্থিতি যে আপুনি কিমান ভোট পাব বুলি আশা কৰে কিমান ভোট দিয়ে কিন্তু আজিৰ দিনটো 70% ভোট NDAৰ হৈ আছে প্ৰথমটো কৰিব লগা বহুত আছে কাম কৰা টেকনিকৰ লগত কথা মোৰ কথাটো হ'ল জিকি যোৱাৰ পিছত গোটেই ডিপাৰ্টমেণ্টৰ লগত মই আলোচনা কৰি গোটেই ডিপাৰ্টমেণ্টক মই আজি ৰাইজে মোক যিমানখিনি দৰখাস্ত মেমৰেণ্ডাম দিছে সেইবিলাক ফিল্ডত যাই ফালে মই চাবলৈ দিম এষ্টিমেট বনাবলৈ দিম আৰু সেই অনুযায়ী মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীসকলৰ লগত কথা পাতি প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ পৰা মই একেবাৰতে প্ৰথম বছৰতে আঁচনিবিলাক মই আনিবলৈ মানে দায়িত্ব ল'ম বা আনিবলৈ মই কাম আৰম্ভ কৰিম ইয়াৰ পিছত তামোলপুৰ জিলা হোৱাৰ পিছত যাতে তামোলপুৰ মানুহ কষ্ট নাপায় তাৰ কাৰণে 6 মাহৰ ভিতৰত মই গোটেই বিভাগীয় মানে অফিসটো জিলা পৰ্যায়ত ইয়াত স্থাপন কৰিম যি বিভাগবিলাকৰ অফিচাৰ এতিয়ালৈকে হোৱা নাই এই বিভাগৰ বিষয়াসকলক নিযুক্তি মানে কৰিবলৈ নিযুক্তি দিবলৈ মই ব্যৱস্থা ল'ম আমাৰ মডেল কলেজ এখন আছে সম্পূৰ্ণ হৈ উঠা নাই এইটো সম্পূৰ্ণ কৰি সায়েন্স ষ্ট্ৰীম তামোলপুৰত মই আৰম্ভ কৰিম ইয়াৰ পিছত ৰাস্তা পদূলি সব যি লাগে মুখ্যমন্ত্ৰীয়ে অলৰেডি ঘোষণা কৰিছে সেইবোৰ মই মানে প্ৰেক্টিকেলি ডিপাৰ্টমেণ্টবিলাকক এষ্টিমেটবিলাক কৰাই ফালে 1 বছৰতে যাতে এইবিলাকৰ সব আৰম্ভ কৰিব পাৰোঁ এইবিলাক কাম কৰিম 2 লাখ মানে 2 লাখ চাকৰি দিব অসম চৰকাৰে তাৰ কাৰণে মই ফ্ৰী কোচিং দিম আমাৰ যুৱক যুৱতীসকলক মানে তেওঁলোকে যাতে তামোলপুৰ সমষ্টিত তেওঁলোকে যাতে মানে 3rd গ্ৰেড 4th গ্ৰেডত ইণ্টাৰভিউত কি ধৰণৰ প্ৰশ্ন আহে কি ধৰণৰ লিখিব লাগে এই বিষয়ে যাতে তেওঁলোকে জানিব পাৰে তাৰ কাৰণে ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰিম আৰু বহুতো তেনেকুৱা আছে মোটামুটি মই তামোলপুৰত যি দেখিছোঁ যে আমি 2 বছৰমান পুৰা মানে লাগি যাব লাগিব সবে মিলি
ইয়াৰ পিছত অট'মেটিক তামোলপুৰ মানে উঠি যাব। তাৰমানে তামোলপুৰৰ সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে আপোনাৰ পৰিকল্পনা সৰ্বাংগীন সুন্দৰ, মানুহো সুন্দৰ, জাগাও সুন্দৰ আৰু চবৰ ঘৰ বাৰীও সুন্দৰ।